হেল্ল' গাইজ, তো কি খবৰ আপোনালোকৰ? সকলোৱে ভাল চাগে। তো আজি মানে এসপ্তাহ মানৰ আগত মোৰ লগত কি ঘটনা ঘটি গ'ল আপোনালোকৰ আগলৈ লৈ আহিছোঁ। তো বহুত ডাঙৰ ঘটনা এটা ঘটি গ'ল। তামিলনাডুত থকাটো বহুত এটা ডাঙৰ কথা। মানে তামিলনাডুত থাকি যে পইচা ইনকম কৰাটো বহুত ডাঙৰ কথা। তো মামাকো কওঁ, আপুনি যদি আমাৰ কাৰণে অসমত 2-3টা কোম্পানী বনাই দিলে হয়, ক'ৰবাত যদি বনাই দিলে। কোম্পানী আছে, নাই বুলি নকওঁ, আছে। তো আৰু মানে আমাৰ ষ্টেটত বা বেলেগ মানে ডিষ্ট্ৰিক্টত নহয়, ডিষ্ট্ৰিক্টত বনাই দিলে হয়। আমাৰ এটা ডিষ্ট্ৰিক্টত দুটা কোম্পানী কৰি বনাই দিলে হয় নহয়, প্ৰতিখন গাঁৱৰ মানুহে কাম কৰিব পাৰিলে হয়। তো সেইদিনাখন মানে মই বজাৰ কৰি আহি থাকোঁতে তামিলনাডুত ইয়াত এই ৰুম পাওঁ আৰু এইটো মোৰ ৰুম হয়। অলপ আগত মানে এইখিনিৰ পৰা আপোনালোকক দেখাই দিছোঁ। এইফালে দেখিছে নহয়, এই ঘৰটো দেখিছে, এই ঘৰটো আগত মোক ৰাতি 1টামান বজাত মানে আহি থাকোঁতে পিছফালৰ পৰা এটেক কৰি মোৰ মোবাইলটো কাঢ়ি লৈ গ'ল। তো আৰু পিছফালৰ পৰা এটেক কৰিছে আৰু মোক মাৰিছে। মানে প্ৰথমতে ভৰিত মাৰিছে হা। তো ভৰিত এয়া চাওক, এইবিলাকত ইয়াত আছে। তো মানে ইয়াত চবেই গম পায়, লগৰবিলাকে চবেই গম পায়। তো আমি ইয়াত মানে নিজৰ ওপৰত নিজৰে চিকিউৰিটি নাই, মানে বহুত প্ৰব্লেম হয়। তো কওঁ, এই তামিলনাডুত যদি হিন্দী ল'ৰা দেখে ন, আপোনালোকৰ মানে ৰাতি 9-8টা বজাত যদি ওলাই আহে, দিনতো আজিকালি কৰে। কালি মানে এইটো দেওবাৰ, এইটো মোৰ যোৱাটো দেওবাৰ হৈছে, এইটো দেওবাৰে সত্যমংগলম বুলি বাছ ষ্টেণ্ড এটা আছে, তাত মানে ইয়াত ল'ৰা কেইটামান আহি আছিলে। ৰাতিপুৱা বাছ ষ্টেণ্ডৰ পৰা নামিছে, সিহঁতক ধৰি কিনি সিহঁতৰ মোবাইল কাঢ়ি ল'ব ধৰিছে। তো মানে লগৰকেইটা ফোন কৰিলে, তাৰপিছত তামোলক ফোন কৰিলে, মোবাইলটো দে কৈছে মোৰ আমুক তামুক, এনেকৈ তেনেকৈ বহুত আৰু ইয়াত বহুত বাহানা উলিয়াব পাৰে। তাৰপিছত এনেকুৱা ঘটনা মানে হৈয়ে থাকে। তো আপোনালোকে যদিহে মানে ইয়াতে নিজকে চিকিউৰ ফিল কৰে নে নকৰে, আপোনালোকে কমেণ্ট কৰি জনাবচোন। তামিলনাডুত যদিহে আছোঁ ন, বহুত ভয়ানক পৰিস্থিতিৰ লগত খেলিব লগা হৈছে। মানে ইয়াত আহি যে পইচা ইনকম কৰিছোঁ, সেইটো ডাঙৰ কথা নহয়। পইচা কিমান টকা ইনকম কৰিব আপুনি? সেইদিনাখন মোক যেনেকৈ মাৰিছিলে, ভৰিত মাৰি পিনি মোবাইলটো লৈ গ'ল। মোবাইলটোৰ দাম বেছি নহয়, 30,000 টকাহে আছিলে। 30,000 টকাটো ইনকম কৰাটো কাৰণে আমাৰ কাৰণেতো বহুত ডাঙৰ কথা। 30,000 টকা গোটাই এটা মোবাইল কিনাটো আমাৰ 2 মাহৰ দৰমহা লাগে। তো সেইটো কোনো প্ৰব্লেম নাই। কিন্তু সেইদিনাখন যদি মোবাইলটো কিনি মোৰ যদি মাৰ্ডাৰ কৰি দিলে হয়, তো মানে সেইটো কাৰণে কওঁ যে ইয়াত পূৰা চিকিউৰিটি ফিল নকৰোঁ। মামাকো ক'ম, আপুনি যদি আমাৰ অসমত 2-3টা এনেকৈ কোম্পানী বনাই দিলে হয় ন, য'ৰ প্ৰতিটো ডিষ্ট্ৰিক্টতে 2টা কৰি যদি কোম্পানী হৈ গ'ল হয় ন, আমি তাতে কাম কৰি আমাৰ নিজৰ এটা মানে হেৰি কৰিব পাৰিলোঁ। বাহিৰতনো কিমান থাকিম, লোকৰ চৰবোৰ থাপৰ খাই। আপুনি কিবা এটা কৰক মামা। তো ইয়াত মানে থকাটো আপুনিতো ডেড বডিটো লৈ যাম বুলি কৈছে। মোক যদি মাৰি দিলে হয়, আপুনিতো ডেড বডিটো মোৰ লৈ গ'ল হয়। কিন্তু মোৰ যদি অকলশৰীয়া মাজনী ঘৰত আছে ন, সেই অকলশৰীয়া মাজনী চাবলৈহে কোনো নাই। তো মানে ভিডিঅ'টো মই সেই বুলি যে বনোৱা নাই, মোক লগত কি ঘটনা হৈ গ'ল মই সেইটো ক'বলৈহে মই ভিডিঅ'টো বনাইছোঁ। তো আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই আছে ন, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বহুত ইয়াত তামিলনাডুত নিজকে এটা চিকিউৰ ফিল মানে আপুনি কেতিয়াও নকৰিব। ইয়াত আপুনি যদি হিন্দী হয় ন, ইয়াত হিন্দী ল'ৰাবিলাকে জানে নিজৰ ওপৰত বহুত ছেফটি থাকে, কাম কৰি আছে, ক'ৰবাত ওলাই গৈছে, মোক কি এনেকুৱা কৰিব নেকি, তেনেকুৱা কৰিব নেকি, মানে মনে ভাবি থাকে। ইয়াত কিন্তু বহুত ডাঙৰ প্ৰব্লেমত পৰে কিছুমান ল'ৰাই, ঘৰত নকয় এইবিলাক কথা। তো সেইদিনাখন যদি মই গ'লোঁ হয় আৰু গ'লোঁ হয়, তাৰপৰা মোৰ লগৰকেইটা চিঞৰিছোঁ ন, লগৰখিনি গোটেই হোষ্টেলৰ ল'ৰাখিনি দৌৰি গৈ পাইছে। তো তেতিয়ালৈ মানে এইবিলাক ইয়াত মানে আমি ইমান টাউনৰ জেগাৰ নহয় না। তো এইবিলাক চব জংঘল নিচিনা ন বস্তুটো, মানে জংঘলত মই এইফালে খেদি নিলোঁ এটাক, পিছে গ'লোঁ। তো মানে এটাই মাৰ দি দিব ধৰিছে। তো এটি গৈ পোৱা নাই ন, মই তাৰপিছত ৰিটাৰ্ণ আহি গ'লোঁ। লৈ গ'লতো কি কৰিম ন। তো কোম্পানী আছে তাত, সেইটো দেখি আছে ওখ বিল্ডিংটো, এইফালে আমাৰ ৰুম হোষ্টেল হয় এখন। তাৰপৰা ইয়াত মানে আপুনি থকাটো নিজকে চিকিউৰ ফিল কেতিয়াও কৰিব নোৱাৰে। যদি মানে কি ক'ম বে, পূৰা একো ক'বলৈ নোৱাৰি আৰু। মই এইটো শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ আগত। ভাল নহয় বে বাহিৰত জীৱন কটোৱাটো। বহুত দুখ, বহুত সুখো আছে, দুখো আছে। গোটেইখিনি আপুনি পৰিস্থিতি মানে লগত যুঁজিব পাৰিব লাগিব। আপোনাক ইয়াত পৰিস্থিতিত পৰি এনেকুৱা হৈ গৈছোঁ আমি, মানে আমাৰ পৰিস্থিতিয়ে এনেকুৱা কৰিছে। তো কওঁ আৰু অসমত যদি কোম্পানী হৈ যায়, বম হ'ব আৰু।